हेलो बंधुসকল আপোনালোকৰ নিশ্চয় ভাল আমাৰো এক প্ৰকাৰ ভাল এই বন্ধুসকল এয়া চাওকচোন দোকানত গৈছিলোঁ গৈ এই আহি পাইছোঁ কাপোৰ কানি সলোৱাই নাই এতিয়া কাপোৰ কানি সলাই মুখ হাত ধুই দৈনন্দিন আগে দেখুৱাতে চাহ পানী খাওঁ তাৰপিছত ৰাতি সাজ বনাম আৰু বন্ধুসকল এইকেইদিন বেছি ভিডিঅ' চিডিঅ' কৰিব টাইমে নাই কিয় জানেনে এই মানে মোৰ হাতৰ বিষৰ কাৰণে ডক্টৰ তাত গ'লোঁ দেখালোঁ ইপিনে এটা বেজি দিলে পেইন কিলাৰ খাই এইকেইদিন অকণমান এই দুদিনমানৰ পৰা বিষটো অলপ ৰেহাই পাইছোঁ কিন্তু মানে বাকী দৰৱ পাতি গোটেই কমপ্লিট কৰাৰ পিছতহে গম পাম কিমান দূৰ ছাকচেছ হয় ভাল হ'ব চাগে তাৰপিছত এতিয়া মানে মুখ হাত ধুই চাহ পানী খাই ৰন্ধা বঢ়া কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত বাৰু শ্বেয়াৰ কৰিম মোৰ লগতে থাকক এই বন্ধুসকল আজি মানে বিৰিয়ানী খাই বোলে মানে গেষ্ট আছে এজন সেইকাৰণে বিৰিয়ানী বনাব যোগাৰ কৰিছোঁ এই মাংসখিনি ধুইছোঁ ব্ৰইলাৰে লৈছোঁ ইয়াতে আদা নহৰু পেষ্ট দিছোঁ ইয়াত পেকেটৰে দিলোঁ আৰু ৰাতি হৈছে তাৰপিছত এতিয়া মছলাখিনি সানি থৈ ইয়াত ধনিয়া দিম জিৰা দিম ধনিয়া দিলোঁ গোটেই নিদিওঁ তাৰপিছত খুব যে স্পেচিয়েল নহয় নিজৰ মতে যি পাৰোঁ খুব এটা এক্সপাৰ্ট নহয় ইয়াতে দিলোঁ জিৰাৰ গুড়ি আৰু মোৰ এটা বনোৱা মছলা আছে সেইও অলপ দিব পাৰোঁ ইয়াত দিলোঁ দি পেলাই ইয়াতে এইটো সানি থ'ম পিছত আপোনালোকক দেখাম নিমখ দি ইপিনে পানী বহাই দিলোঁ দি পেলাই ইয়াতে নিমখ দিলোঁ ডালচিনি দিলোঁ ইলাচি দিলোঁ লং দিলোঁ আৰু তেজপাত দিলোঁ ইয়াতে চাউলটো সিজালোঁ আৰু এইফালে মই পিঁয়াজ ভাজিলোঁ জানেনে দিনটো ডিউটি কৰি আহি এইবিলাক হঠাৎ এইবিলাক মানে ধৈৰ্য ধৰি কৰা কাম এইখিনি মেৰিনেট কৰি থৈছোঁ এতিয়া চাউলটো সিজাওঁ চাউলটো আহিয়ে দৌৰাকৈ সিজাই থ'লোঁ কি দিছে নাজানো আৰু চাউলখিনি মই কেৰাহীতে দিলোঁ ইমান ডাঙৰ চচপেনবিলাক বেছি ডাঙৰ আৰু এটা আছে সৰু এইটো বিৰিয়ানীত বনাব লাগিবতো এইটো চাউলটো সিজি থাকক আৰু ইপিনে মই কেৰাহী বহাইছোঁ পিঁয়াজ অলপ ভাজি ল'ম পিঁয়াজখিনি ভাজি ল'লোঁ ইয়াতে মিঠাতেল দিছোঁ আৰু অলপ ৰিফাইন দিছোঁ এইপিনেটো বহাই দিছোঁ বন্ধুসকল ভিডিঅ'বিলাক দিওঁ কিন্তু আপোনালোকে কিয় ছাবস্ক্ৰাইব নকৰে লাইক নিদিয়ে ছাবস্ক্ৰাইব কৰিলেতো কোনো ক্ষতি নাই খালি আঙুলিটো লাহেকৈ টিপি দিব লাগে তাততো আপোনালোকৰ কোনো চাৰ্জ দিব নালাগে নেটটোতো এনেও লয় পইচা দি গতিকে মোক অলপমান উঠিব সহায় কৰক পিঁয়াজ ভাজি ল'লোঁ এইবিলাক চব কিবা হ'ল মুচমুচীয়া হয়নে নেকি আৰু এইখিনিও ভাজি আছোঁ এইখিনি ভাজা হ'লে তাৰপিছত ইপিনে আকৌ চাউলটো দেখাইছোঁ নহয় দালচিনি ইলাচি নিমখ দি এই সিজাইছোঁ সিজোৱাটো এইটো পৰ্যায়ত ৰাখিছোঁ অলপ বেছিয়ে দিকে ক'বই পৰা নাই এইটো ৰাখিছোঁ আৰু মেৰিনেট কৰি থৈছোঁ এতিয়া বহাই দিম এই চচপেনটোত বহাম বুলি ভাবিছোঁ তাৰপিছত আপোনালোকক দেখাম আৰু কণী সিজাই থৈছোঁ আলু এইকেইটা এখন তেলত ভাজি দিম তেতিয়া ভাল লাগিব মুঠৰ পৰা ইমান আয়োজন কৰাৰ পিছত গৈ পেলাই কাঢ়িত গৈ এটা আইটেমেই হ'ব লাষ্টৰখিনি অলপ কমকৈ ভাজিলোঁ এইখিনি মাংসত দিম আৰু এইবিলাক পিঁয়াজখিনি ভাজি থৈছোঁ আৰু এইখিনি আগতে অলপ লাইট হৈছে দিম আৰু এইখিনি অকণ ঠাণ্ডা হ'লে কৰকৰীয়া হ'ব নেকি এয়া এইবিলাক ঠাণ্ডা হ'লে কৰকৰীয়া হয় এইখিনি post करना है तो मुकाम post कर लगे post हुआ
তেনে মাজে পিঁয়াজ ভাজা তেলখিনি সৈতে দি দিলোঁ এতিয়া এইটোতে ডাঙৰ মাংসটো ইয়াতে দি দিওঁ বাচনটো বেছি ডাঙৰ নেকি আৰু অলপ এতিয়া ইয়াতে চাউলটো দিওঁ গৰম আলুকেইটা দি দিওঁ বাটার নাই ন গরম তেল অলপ আছে দিয়ে কেঁচা তেল দিলে গোন্ধাব গৰম ইয়াত চাওক আজি বন্ধুসকল ঘি নাই ঘি থকা বুলি ভাবিছিলোঁ বাটাৰো থকা নাই তেল চেল দিয়ে বনালোঁ এইবিলাক কণী চণী দিলোঁ এনেকুৱা হৈছে নাজানো আৰু যি হয় হ'ব এতিয়া এই ঢাকনিখন বম চচপেনটোত বহাই দিলোঁ কি যে হ'ব নাজানো আৰু ভগৱানে জানে এইটো বহাই দিলোঁ এইটো হওক গৰম হ'লে কি কৰিব লাগে কৰিম এয়া চাওক বন্ধুসকল এয়া বহাই দিলোঁ চচপেনটোত এখন কাপোৰ দিলোঁ দি পেলাই ঢাকনিটো দিলোঁ আৰু এইটো দিলোঁ আৰু তলত একদম কমকৈ জুইটো চাওক দেখিছেনে জুইটো প্ৰথমতে জুই বঢ়াই বাচনটো গৰম কৰি ল'লোঁ যেতিয়া এয়া গৰম হ'ল এতিয়া সেইটো কমাই দিলোঁ এতিয়া হৈ থাকক ভগৱানৰ নাজানো দেই এইটো নমালোঁ কি হ'ল নাজানো দেই ভগৱান জানে কাপোৰখন দি কাবুলী ডিজাইনত কাপোৰ দিলোঁ ভাতটো যাবৰ কাৰণে
এয়া বিৰিয়ানী মাংসটো সিজিছে এতিয়া ৰাইজে খালেহে ক'ব কেনেকুৱা হৈছে বন্ধুসকল আমিতো গোন্ধটো ভালেই পাইছোঁ এয়া মাংস তৰকাৰী কেঁচাকৈ বনাইছোঁ এতিয়াতো গম মানে মাংসটো মেৰিনেট কৰি দিছোঁ চাওক কেনেকুৱা হৈছে এয়া চাওক মাংসবিলাক গৰম মাংসটো ধুনীয়াকৈ সিজিছে দেখাতো ভালেই হৈছে গোন্ধটোও বঢ়িয়া ওলাইছে এতিয়া ৰাইজে খালেহে ক'ব তেওঁলোকে খাই কি ৰিভিউ দিয়ে আপোনালোকক জনাই আছোঁ আহা বহাইহে খাইছে ন মই ভিডিঅ' কৰাই নাই মনদীপ কেনেকুৱা লাগিছে খাই পেলাই কোৱা ভাল হৈছে মুখতে দিয়া নাই ই এনেই আৰু দেখি ভাল লাগে বুলি কোৱা খোৱাটো খাই পেলাই মুখত নিমখ চিমখ হৈছে নে চাই পেলাই কোৱা চিৰিয়াছলি নে নে ফ্লেভাৰটো অকল যুদ্ধ কৰি কৰি ৰান্ধিলোঁ ভালে হওক এইবিলাকতে আমি ইমান অভ্যস্ত নহয় বহুত দিনৰ পিছত বনাওঁ মই এনেই বিৰিয়ানী দম দমানে এনেই নৰ্মেলি বেছি বনাওঁ তো ইহঁতক খাব দিলোঁ ভাল হোৱা বুলি কৈছে এতিয়া মুখত কৈছে নে মনৰ পৰা কৈছে নাজানো আৰু নাই যিয়ে নহওক এতিয়া আমি খাওঁ আজিলৈ এৰো বাই